ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকে গম পাইছা যে কাইলৈ তোমালোকৰ মাৰ্কশ্বিটসমূহ দিয়া হ'ব আৰু মাৰ্কশ্বিটসমূহ নিবলৈ তোমালোকৰ গাৰ্জেণ্টক লৈ আনিবা নহ'লে মাৰ্কশ্বিট দিয়া নহয় কিন্তু স্যাৰ কোনো কিন্তু নাই মোৰ ডিচিছন চূড়ান্ত ডিচিছন The next day. কি হ'ল আজি কাৰো গাৰ্জেন আহিলে যে ছাৰ মানে মা গা বেয়া বাপেৰৰ কি হ'ল মানে গাটোতো মাৰ বেয়া আৰু মা গা বেয়া হ'লেতো মায়েতো একো কৰিব উঠিব বহিব নোৱাৰে ন চ' মাক মানে গা ধুৱাবলৈ নহয় মানে মাক মানে চোৱা চিতা কৰিবলৈ পাপা ঘৰতে থৈ আহিলো তোৰ কি হ'ল ফেডু তোৰো গাৰ্জেন নাই যে স্যাৰ মানে মোৰ মা পলাই গ'ল বাপেৰৰ কি হ'ল স্যাৰ মাক বিচাৰি গ'ল কি যে হ'ব আৰু ঐ ফুটুকা তোৰ আকৌ কি হ'ল স্যাৰ ফেডুৰ মাক মানে যাৰ লগত পলাই গৈছে সেইজন মোৰ দেউতা হয় হে হৰি মই যামগে আৰু পাই ছাৰ এইফালৰ পৰা চাবলৈ গ'লে দেখোন ইহঁত দুটা দুঃসম্পৰ্কীয় ককাই ভাই স্যাৰ কি হ'ল ছাৰ বেহুচ হ'ল ঐ এতিয়া চাগে আমিহে ছাৰৰ গাৰ্জেন মাতিব লাগিব